আহি গ'ল 2025 চনত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে 2024-25 বৰ্ষৰ নিৰ্বাচনৰ ভোটাৰ তালিকাখন প্ৰকাশ কৰিলে। ভোটাৰ তালিকাখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, আপোনালোকে এই ভোটাৰ তালিকাখন কেনেকৈ চেক কৰিব বা ডাউনলোড কৰিব, ইয়াৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাম আমি এইটো ভিডিঅ'ত। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে প্ৰতিজন মানুহে এই বিষয়ে জানিব পাৰে আৰু লিষ্টটো চাব পাৰে বা ডাউনলোড কৰিব পাৰে। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰিব। আপুনি আপোনাৰ হাতত থকা মোবাইলটো যিকোনো এখন ব্ৰাউজাৰ অপেন কৰিব, তাত আপোনালোকে লিখিব sec assam.gov.in লিখি আপোনালোকে চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত আহি যাব ষ্টেট ইলেকশ্যন কমিশ্যন আছাম, এই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগে। আপোনালোকে চাব পাৰিছে নিৰ্বাচন আয়োগৰ যিটো অফিচিয়েল চাইট এইটো অপেন হৈ গৈছে। ইয়াত লিখা আছে ৰাজ্যিক নিৰ্বাচন আয়োগ অসম। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব। ইয়াত আপোনালোকে আৰু এটা অপশ্যন পাব, ডাউনলোড PDF ইলেক্টৰেল ৰুল। অপশ্যনটোত আপোনালোকে অকে কৰিব। তাৰপিছত আপোনালোকে আকৌ দুটা অপশ্যন পাব। প্ৰথম অপশ্যন যিটো আছে ড্ৰাফ্ট পঞ্চায়ত ইলেক্টৰেল ৰুল 2024-25 PDF ইলেক্টৰেল ৰুলছ, এই অপশ্যনটোত আপোনালোকে অকে কৰিব লাগিব। তাৰপিছত আহিব চিলেক্ট ডিষ্ট্ৰিক্টত আপোনালোকে অকে কৰিব। ইয়াত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপিছত আহিব চিলেক্ট জিলা পৰিষদ ZPC, ইয়াত আপোনালোকে অকে কৰিব। অকে কৰি আপোনালোকৰ যিটো ZPC হয় জিলা পৰিষদ হয় সেইটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আহিব চিলেক্ট গাঁও পঞ্চায়ত, আপোনালোকৰ যিটো জিপি হয় জিপিটো বিচাৰি আপোনালোকে জিপিটোত অকে কৰি দিব। তাৰপিছত আহিব চিলেক্ট ৱাৰ্ড, এই অপশ্যনত আপোনালোকে অকে কৰিব। তাৰপিছত লিষ্ট ওলাই আহিব, আপোনাৰ জিপিটোত যিমানখিনি ৱাৰ্ড আছে গোটেইবিলাক ৱাৰ্ড আহি যাব। আপোনালোকৰ জিপিত থকা গোটেইবিলাক ৱাৰ্ডৰ সংখ্যা ইয়াত আহি যাব। যিমানকেইটা ৱাৰ্ড আছে গোটেইবিলাক ৱাৰ্ড আহি যাব। আপুনি কিমান ৱাৰ্ডৰ সদস্য হয় এই ৱাৰ্ডটো আপোনালোকে ইয়াত বহুৱাই দিব। তাৰপিছত আহিব পলিং ষ্টেচন, আপোনালোকৰ বুথ কেন্দ্ৰটোৰ সংখ্যা কিমান নম্বৰ কেন্দ্ৰটো এইটো অট'মেটিক আহি যাব, আপোনালোকে অকে কৰি দিব। তাৰপিছত পাব আপোনালোকে ডাউনলোড অপশ্যন, এই ডাউনলোড অপশ্যনত আপোনালোকে অকে কৰি দিয়াৰ লগে লগে ডাউনলোড হৈ যাব। আপোনালোকে চাব পাৰিছে পঞ্চায়তৰ ভোটাৰ তালিকাখন ডাউনলোড হৈ গৈছে। পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 2024, এইখিনি ডিটেইলছ ইয়াত আহি গৈছে। জিলা পৰিষদৰ সমষ্টি, আঞ্চলিক পঞ্চায়তৰ নং আৰু গাঁও পঞ্চায়তৰ নং হৈছে, ভোট কেন্দ্ৰৰ অন্তৰ্ভুক্ত গাঁৱৰ নাম, গোটেইবিলাক বিৱৰণ ইয়াত আহি গৈছে। অলপ তললৈ আহিলে আপোনালোকে চাব পাৰিব সংশোধনৰ বছৰ 2024, সংশোধনৰ প্ৰকাৰ, ফাইনেল ৰুলছ, এইটো হয় ফাইনেল লিষ্ট 1-1-2025 আৰু প্ৰকাশনৰ তাৰিখ আছে এইটো মাহৰ 28 তাৰিখত এইটো প্ৰকাশ পাইছে। লিষ্টটো হৈছে 2025ৰ বাবে, এইটো আমাৰ 25 চনত পঞ্চায়ত নিৰ্বাচনটো হ'ব। গোটেইবিলাক মানুহৰ নামটো আপোনালোকে ইয়াত চাব পাৰিব। ইয়াত চাব পাৰিব আপোনাৰ নামটো আছে নে নাই, চাব পাৰিব। স্ক্ৰল ডাউন কৰি একেবাৰে তললৈ যদি আহে তেনেহ'লে আপুনি চাব পাৰিব আপোনাৰ ৱাৰ্ডখনত কিমানজন সদস্য আছে। এই ভিডিঅ'টো এইখিনি আছিলে, লগ হ'ব নেক্সট ভিডিঅ'।